ইতিহাসত প্ৰথমবাৰৰ বাবে স্বামী স্ত্ৰী আৰু প্ৰেমিক প্ৰেমিকাক দূৰত ৰাখিব পাৰিছে সেয়া একমাত্ৰ কৰোনা ভাইৰাছ। No, 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 no. ব্ৰেকআপৰ সময়ত ছোৱালীয়ে ল'ৰাক দিয়া আশীৰ্বাদটোৱেই হ'ল তুমি মোতকৈ বহুত ধুনীয়া ভাল ছোৱালী পাবা। তেনে আকৌ কবিতাৰ ওপৰত গৱেষণাই কৰিলে যিবোৰে অকল বন্ধৰ দিনত কবিতা লিখে সিহঁত হ'ল বন্ধা কবি, যিসকলে কবিতা লিখি লিখি পুৰণা হৈ যায় সিহঁত হৈছে অল্ড কবি, আৰু যিসকলে ফুল টাইম অৰ্থাৎ গোটেই জীৱন কবিতা লিখে সিহঁত হ'ল ফুল কবি। No, 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 no. ৰাতি 12টা বজাত ছিংগুল কেইটাহে অনলাইন থাকে, কাৰণ সিহঁতক বাধা দিবলৈ কোনো বাবু বেবী নাথাকে। মাউতৰ কিয় ইমান ফূৰ্তি ছবিখনলৈ চালেহে গম পোৱা যাব। No, 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 no. পৃথিৱীত ইয়ে একমাত্ৰ চোৰ যি আজিলৈকে হাৰ মনা নাই, পুলিচকো হাত ঘাটৰ পানী খুৱাই দিছে।